গাইজ আসসালামু আলাইকুম। কি খবৰ? আশা কৰোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। এয়া কাম বন কৰি আজি আজৰি হৈছোঁ আৰু অলপ চলপকৈ। আৰু আজি তেনেকৈ ভিডিঅ' কৰা নহ'লে, কাপোৰ ধুলোঁ, তাৰপিছত ফুল চুলবোৰ আছিলে ধুলোঁ, সেয়া ধুই মেলি আৰু আজৰি হৈছোঁ। আৰু তাৰপিছত গা নোধোৱাৰ আগতে ভাত পানী বনাই ল'লোঁ। আৰু এই চিম্পুল আৰু তেনেকুৱা কোনো হেৰি বুলি নহয় আৰু এই ডিম আলু বনাই দিলোঁ। আৰু কাম বন কৰি মনো নাযায় ন, তাৰপিছত আৰু খাবতো লাগিবই, মন নগ'লেও সেইকাৰণে কণী আলু তৰকাৰীয়ে বনাই দিলোঁ চিম্পুলকৈ। আৰু সেয়াই আৰু ভিডিঅ'টো দিম বাৰু, কিনো কৰিছোঁ কিনো নাই কৰা সৰু সুৰাকৈ দিম বাৰু। যদি মোৰ ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এয়া গা চা ধুই অকণ বহিছোঁ আৰু ভাগৰো লাগে। আহকচোন ভিডিঅ'টোলৈ আগবাঢ়ো। এয়া মই কাপোৰ ধুই আছোঁ মেচিনত, সৰু সৰুকৈ আপোনালোকৰ আগত দেখাইছোঁ আৰু অলপ। এয়া মই ফুল চুলবোৰ তিয়াই থৈছোঁ, ডাইনিঙৰ পলিথিন চলিথিন এইবোৰ খুচুৰা খুচৰি ধেৰ আৰু। এয়া গা চা নোধোৱাৰ আগতে মই কণী আলুৰ তৰকাৰী বনাই ল'লোঁ। এয়া কণী আলু মই বইল কৰি ল'লোঁ, একদম পিঁয়াজ সৰুটা কাটিছোঁ আৰু ধনিয়া কাটি লৈছোঁ আৰু নহৰু মই খুন্দি লৈছোঁ আৰু লৰালৰিকৈ বনাইছোঁ আৰু কাম, নহ'লে দেৰিও হৈ যায় নহয় গা চা ধুবলৈ মেলিবলৈ। তাৰপিছত মই তেল দিলোঁ, তেলখিনি গৰম হ'ব দিলোঁ। তাৰপিছত মই পিঁয়াজখিনি দি দিলোঁ, পিঁয়াজ আৰু শুকান জলকীয়া মই কাটি লৈছোঁ। তাৰপিছত মই নিমখ দিলোঁ পিঁয়াজখিনি ভাজ খাবৰ কাৰণে। তাৰপিছত মই সৰু বিলাহী এটা কাটিছিলোঁ, সেইটো দিছোঁ। মানে গেছ হৈ আছে ঘৰৰ মানুহৰ, মানে সেইকাৰণে বিলাহী বেছি দিব নোৱাৰোঁ, সৰু এটা দিছোঁ, মানে গেছৰ কাৰণে বেয়া বিলাহীটো। বিলাহীখন ভাজি লৈছোঁ, লৰালৰিকৈ বনাইছোঁ, মানে কোনো আৰু বেছিকৈ মজুৱা মেলা নাই আৰু। তাৰপিছত মই খুন্দি লোৱা নহৰুখিনি দি দিলোঁ। নহৰুখিনি দি ভালকৈ মই মজাই ল'ম অকণমান। যোনখন কেৰাহীত বনাইছোঁ এখন কেৰাহী কমেও 35 বছৰমান হ'ল, বহুত পুৰণা কেৰাহী হয়, কিন্তু সেইবোৰতে বনাই ভাল লাগে। তাৰপিছত মই হালধি দিলোঁ যিমানকণ দৰকাৰ, তাৰপিছত জলকীয়া গুড়ি, তাৰপিছত ধনিয়া গুড়া দিম, ভালকৈ চব মিলাই ল'ম, মানে ভালকৈ অকণমান মজিব দিম আৰু পটাপট বনাইছোঁ আৰু। ক'ৰবাত যদি লৰালি হয় নাই, কণী আলু তৰকাৰী বনাব লাগে, পটককৈ হৈ যায়। তাৰপিছত পানী অকণ দিছোঁ মজিবলৈ, ক'ৰবাত যাবলৈ মেলিবলৈ হ'লেও মানে কণী আলুটো পটককৈ হৈ যায় ন, তৰকাৰীটো ইজি আৰু চিম্পুলকৈ বনালে ইজি টাইপত পটককৈ হৈ যায়। যিখিনি মই আলু বইল কৰি লৈছিলোঁ সেইখিনি দি দিছোঁ মই। একদম সাধাৰণভাৱে বনাইছোঁ আৰু। ভালকৈ আলুখিনি মজাই লৈছোঁ আৰু আলুখিনি ভালকৈ মজাই দিলে খাই ভাল লাগে আৰু। নিচেই তেনেকৈ তেল ফুটি ওলাইছে আলুখিনি ভালকৈ মজাই লৈছোঁ। তাৰপিছত মই নিজৰ জোখমতে মানে পানী দি দিম আৰু আলুখিনি মজাই হ'লত। যিমানটো দৰকাৰ নাই পানী দিছোঁ, পানী অলপ সৰহকৈ দিছোঁ, মানে দাইল বনোৱা নাই, কণী আলু তৰকাৰী বনাই দিছোঁ অকণমান জোল টাইপত। মোৰ আলু হৈ গ'ল, বইল কৰা আলু পটককৈ হৈ গ'ল। তাৰপিছত মই কণীকেইটা দি দিলোঁ। আলু অকণ ভাঙি দিলে গ্ৰেভিটো ডাঠ হয় আৰু সেইকাৰণে মই ভাঙি দিওঁ আলু, প্ৰায় আলু ভাঙিয়ে দিওঁ অকণ অকণ। তাৰপিছত মই যিখিনি ধনিয়া পাত সেইখিনি কাটি দিলোঁ। মোৰ কণী আলু তৰকাৰী হৈ গ'ল আৰু। ৰেডি হৈ গ'ল কণী আলু তৰকাৰী। কেনেকুৱা লাগিছে ক'ব।
যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। কাইলৈ লগ পাম। আজি বাই বাই, নেক্সট ব্লগত আৰু কাইলৈ